এয়া গাইছ গোল্ডেন লেংগুৰ ফেষ্টিভেলৰ বিশেষ আকৰ্ষণ বলিউড ছিংগাৰ নীতি মোহন আৰু অসমীয়া স্বাভিমান জাপিৰে বিশেষ আদৰণি। গোল্ডেন লেংগুৰত যিহেতু জাংটো পুৰা খোৱাৰ ব্যস্ত সকলোৱে মানে ইয়াতে খাই যাওঁ আৰু তাতে আৰু কি খাব পাং নাপাং ঠিক নাই। তো চবকৈ এটা খাই লৈছোঁ আগতে তাতে যাতে কিনি খাবলৈ একো নহয়, বস্তুৰ বোলে বহুত দাম, তো ঘৰতে খাই লওঁ। তাতে খালে তামোলে খাম আৰু বেলেগ একো নাখাওঁ দেই। আৰু চাওক না গাইছ, মানুহ একেবাৰে ফুল মানে হাউচফুল মানে ফিল ভৰি গৈছে আৰু। হে গাইছ, ৱেলকাম টু মাই চেনেল গৰম খিচিৰিত আপোনালোকক আকৌ এবাৰ স্বাগতম। আজি মানে তামাম মানে কুঁৱলী দি আছে, একদম ঠাণ্ডা, আৰু ৰাতিপুৱাই আপোনালোকক ভিডিঅ' বনাই দিলোঁ মানে কি ৰাতি ফাংচনত গৈছিলোঁ, আহোঁতে দেৰি হৈ গ'ল। মানে গোল্ডেন লেংগুৰ ফেষ্টিভেল, য'ত মই নেকি কেইদিনমান আগতে প্ৰস্তুতি দেখাইছিলোঁ, আৰু কালি গৈছিলোঁ যিহেতু ৰাতি, আৰু তামাম ধামাকা হৈছে মানে ফাংচনটো, আৰু ষ্টেজ চব শিলাকে ৰাখ দিয়া নীতি মোহনে, মানে বহুত ধুনীয়া। আৰু মই তাৰে দেখা, মই মানে এতিয়াও মোৰ হাতত লাগি আছে টেগ, কিন্তু দেই গোল্ডেন লেংগুৰৰ টেগ লাগি আছে এতিয়াও। তো যি কি নহওক আৰু ইফালে আমাৰ এখেত আৰু কাপোৰ শুকাই আছে ৰাতিপুৱাই। তো বলকচোন মোৰ ভিতৰত কি দেখালোঁ, কালি কি ধামাকা কৰিলোঁ, মানে একদম মানে আগতে প্ৰস্তুতিটো যেনেকুৱা আছিল মানে তাতকৈ এবাৰ লাইটিং চাইটিং কৰি মানে অলপ বেলেগ ধৰণৰ হৈ গ'ল না। তো বলক ডাইৰেক্ট তালৈ। তো গাইছ, এতিয়া হৈছে আমাৰ গোল্ডেন লেংগুৰ ফেষ্টিভেলৰ মানে মেইন এণ্ট্ৰি গেট। তো এবাৰ সোমাই যাওঁ ভিতৰলৈ। তো ইয়াতে মানে তামাম কি কয় প্ৰটেকশ্যন তামাম আছে। তো ৱাও, আৰু ব্ৰিজখনলৈ চাওক কি ধুনীয়া কৰি লাইটিং দিছে, মজা লাগি গৈছে দেই এইফালে। ৱাও মজা। ফাইনেলি আমি আহি পালোঁ ভিতৰত। তো এবাৰ টিকেট কাটিব লাগিব, যিহেতু আমি টিকেট কাটিম ইফালে। তো এইফালে মানে আমাৰ এটা কমিটিৰ মানুহ আছে, কমিটিৰ মানে কি কয় টিকেট কাটাৰ মানে চাং এবাৰ। তো দাদা কি কৰিব লাগিব টিকেট কাটাৰ কাৰণে? টিকেট কটাৰ কাৰণে ইয়াৰ 1 নম্বৰ 2 নম্বৰ এনেকৈ কাউণ্টাৰ কৰা হৈছে। তাতে গৈ টিকেটখিনি ল'ব পাৰে। টিকেটৰ প্ৰাইচ কিমান? টিকেটৰ প্ৰাইচ 100 টকা একজনৰ 100 টকা। আৰু VIP কাৰণে VVIPৰ কাৰণে মানে 1000 টকা, আৰু VIPৰ কাৰণে 500 টকা। দে দাদা, তাহলে ধন্যবাদ, যাওঁ এবাৰ ভিতৰত। তো গাইছ, কেছটো হ'ল এনেকুৱা, মানে মই দিনতে আহিব লগা হ'ল, মানে ইয়াতে যিহেতু টিকেট কালেকশ্যন কৰিব লগা হয় আগতীয়া কৰি, আৰু VVIP যিহেতু মই ল'ম, তো তাৰ কাৰণে মই আগতীয়া কৰি আহিলোঁ। আৰু মানে ৰাতি যিহেতু ফেমিলি লৈ আহিব লাগিব, তো গাইছ মই আগতে আহি ৰেডি মানে টিকেট চিকেট লৈ পেলাই। আজি লাষ্ট যিহেতু, তো ফাইনেলি মোৰো টিকেট কাটা হৈ গ'ল, VVIP আৰু এয়া মোৰ টিকেট। তো বলক এবাৰ ভিতৰলৈ। তো গাইছ, মোৰ যিহেতু মানে VVIP, তো গতিকে বৰ একদম ফ্ৰী টোটেল। তো গাইছ, মোৰ ভিডিঅ' আগতে যিসকলে চাইছে তেওঁলোকেতো গমেই পায়, যিহেতু মই আগত ভিডিঅ'ত দিছোঁগৈ। তো আজি কমপ্লিটলি ফুলি হৈছে, আৰু আজি লাষ্ট দিন যিহেতু, তো আজি আহিছোঁ ইয়াতে। তো ৱাও গাইছ, একেবাৰে মানে সম্পূৰ্ণ একদম মানুহ থকা ঘৰ যেন লাগিছে দেই। একদম তুলসী গছৰ মানে চাকি বন্তি আদি কৰি মানে সকলো। এইটো যিহেতু এটা আমাৰ চাহ জনজাতীয় মানে ঘৰ, যিহেতু একদম বঢ়িয়া লুকছ এটা দিছে, আৰু যেনিবা সঁচাকৈ মানুহ আছে, আৰু ভাল লাগিল আৰু। অসমীয়াৰ পৰম্পৰা যে জুইৰ লগত সকলোৱে বহে, তো সেই গতিকে সকলোৱে বহিছোঁ এটা অলপ জুই। আৰু গাইছ, আমি য'ত আহোঁ মানে ইহঁতকেইটা ইমান আলচিয়া, মানে য'তে আহে তাতে বহি থাকে মানে এনি টাইম। কি ক'ম আৰু, খালি বহাৰ কাম আৰু। তো বহি থাকিলেতো মোৰ কাম নহ'ব, মোৰ ভিডিঅ' কৰিবই লাগিব, যিহেতু মই ভিডিঅ' কৰিবই লাগিব। মানে কি, মানে এৰিয়াটো বহুত ডাঙৰ এৰিয়া, চ' মানে ভৰি চৰি বিষাই যায়, অলপ ৰেছো ল'ব লাগে। আৰু মানে ইয়াতে ঘৰবিলাক, প্ৰত্যেক সম্প্ৰদায়ৰ ঘৰবিলাকৰ খানা যিহেতু বেলেগ, তো ইয়াতে অপেনলি বনায়, আৰু ইয়াৰ পৰা কিনি খোৱাৰ এটা মজাই বেলেগ কিন্তু দেই। তো বলকচোন অলপ সিহঁতৰ মানে কি বনাই পাকঘৰৰ ভিতৰত অলপ চাই আহোঁ আৰু। তো গাইছ, মানে সকলো সম্প্ৰদায়ৰ যিহেতু খানা বানা অলপ বেলেগ, তো সিহঁতৰ খানা অলপ বেলেগ। তো সিহঁতৰ কাটিং চলি আছে বৰ্তমান, মানে ৰাতি হ'ব বাকী আছে, তো মানে ফিটিং হৈ আছে আৰু সকলো। তো বাইদেউহঁতক আছে, তো সকলো বনাই আছে নিজৰ খানা। তো এইবিলাক হ'ল গাহৰি স্পেচিয়েল।
তো দাদা এইকেইদিন চেলিং কেনেকা চিলিং ইমান ভাল নহয় তথাপিও মোটামুটি ভালেই দিছোন দে যেন তেন আৰু মানে যেন তেন চলি আছোঁ দে ঠিকে আছে নাজানো মানুহ কিয় ইমান কম ইমান ডাঙৰ এটা মানে ফাৰ্ষ্ট টাইম না ইমান ডাঙৰ এটা ফেষ্টিভেল য'ত নেকি অসমৰ পৰা প্ৰায় বিলুপ্ত আমাৰ এই সোণালী বান্দৰ হয় হয় তাৰ কাৰণে আজি চৰকাৰৰ লৈ বা কি কয় ৰাইজক জনাবলৈ বিচাৰিছে যে যাতে আমাৰ এই বন্যপ্ৰাণীবিলাক ভালদৰে থাকে হয় হয় কোনো হত্যা নকৰে তাৰ কাৰণে আয়োজক মণ্ডলীয়ে যিখিনি কষ্ট কৰি আজিৰ এই গল্ডেন লেংগুৰ আয়োজন কৰিছিল চলি আছে আজিতো লাষ্ট দিন মানুহ হ'ব বুলি আশা কৰিছে না আই থিংক আহিব বোধ হয় আজি আহিব লাগে মানে দেখা পাইছোঁ গেটত পুৰা ভিৰ চলি আছে আই থিংক আহিব দে ঠিক আছে ধন্যবাদ দাদা তই ভালে ভালে বেচা কিনা কৰক ঠিক আছে তো গাইজ এনেধৰণৰ ফেষ্টিভেলসমূহ আমাক বিভিন্ন ধৰণৰ আমোদ জনোৱাৰ উপৰিও মানে বিভিন্ন ধৰণৰ জনগোষ্ঠীয় জ্ঞান দিয়াৰ ক্ষেত্ৰত আমাক যথেষ্ট সহায় কৰে তো ভাল লাগে এনেধৰণৰ ফেষ্টিভেল যাতে আৰু হৈ থাকে ভাল লাগিব ঠাণ্ডাৰ কিবা আছে না ঠাণ্ডাৰত ধান এলাহে ভৰোৱা হ'ব আচ্ছা দে জিৰণি চৰাটো আমি জিৰণি চৰাত অলপ জিৰণি কৰিম বহুত ঘূৰিলোঁ যিহেতু তো অলপ আমি ৰেষ্ট কৰোঁ এবাৰ আমাৰ পাৰ্টনাৰবিলাক আছে চব মানে চব হিৰো অৱস্থাত আছে আৰু তো ভাল লাগিল সকলোৱে আহিছে তো ৰাতি আৰু ধামাকা মানে আমাৰ প্ৰগ্ৰাম আছে মানে কি আছে নীতি মোহন আছে আজি আমাৰ বলিউডৰ বেষ্ট ছিংগাৰ তো তাক আমি চাম তো এতিয়া আহিলোঁ যিহেতু এণ্ট্ৰি কৰি দিলোঁ তো সকলোৱে বহি আছে ইয়াতে তো ভাল লাগিল আৰু কি আছে বাহিৰত আমি আৰু দেখাবলৈ চেষ্টা কৰিম এবাৰ আৰু গাইজ যাক কেন্দ্ৰ কৰি মানে এই ফেষ্টিভেলটো উদযাপন কৰা হৈছে আৰু তাৰ নামে হৈছে গল্ডেন লেংগুৰ মানে সোণালী বান্দৰ আৰু চাওকচোন ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে খেৰৰে লটাৰী টিকেট এটা কাটিলোঁ কি চাওঁ ভাগ্য লটাৰী কি আছে এটা লটাৰী টিকেট কাটো তো গাইছ আমি যিহেতু লটাৰী টিকেট কাটিম তাৰে মাজত মানে আমি 4জন যিহেতু আহিছোঁ আৰু তাতে মানে 4জনে একটা বুক লোৱাৰ প্লেনিং কৰিছোঁ তো মেইন প্ৰাইচ আছে আমাৰ ইন'ভা আৰু গাইছ ফাইনেলি এখন বুক ময়ো লৈ ল'লোঁ তো চাওক না গাড়ীবিলাক ইমানেই গাড়ী আছে তো বেছি নালাগে এখন লাগে দেই মই ইয়াৰ পৰা এইদৰে জনপ্ৰিয় বলিউড গায়িকা নীতি মোহনে এটাকৈ ধাৰাসাৰে নিজৰ জনপ্ৰিয় গান গাই মানুহৰ মন আপ্লুত কৰিবলৈ সক্ষম হৈছে আৰু তো ফেণ্টাষ্টিক এটা ধুনীয়া প্ৰগ্ৰাম ফাংচন ফেষ্টিভেলৰ আয়োজন কৰাৰ বাবে সকলোকে ধন্যবাদ আৰু আজিৰ ভিডিঅ'টো ইমানেই তো ভাল পালে ভিডিঅ'টো প্লিজ লাইক শ্বেয়াৰ কৰি দিব তো জয় আই অসম